নমস্কাৰ। এই মুহূৰ্তত আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি হৈছে 28 জানুৱাৰী 2026 আৰু আজিৰ এইটো ভিডিঅ'ত আপোনালোকে PM কিষাণ চৰকাৰী ঘৰ অৰুণোদয় আঁচনিৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ নতুন খবৰ জানিব পাৰিব। আৰু এনেকুৱা নতুন আপডেটসমূহ সদায় পাবলৈ ভিডিঅ'টোত লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমটো খবৰ, কঠোৰ নিয়মৰ মাজত হ'ব এইবাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। অনিয়ম কৰিলেই পৰিব বিপদত। কঠোৰ নিয়মৰ মাজত হ'ব এইবাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। অনিয়ম কৰিলেই পৰিব বিপদত। কোনো পৰীক্ষাৰ্থীয়ে কৰিব নোৱাৰিব নকল। প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তালাচী চলোৱা হ'ব। শালীনতা বজাইহে ছাত্ৰী চেকিং কৰিব পাৰিব। পৰীক্ষা হলৰ ভিতৰলৈ নিৰীক্ষকে নিব নোৱাৰিব মোবাইল ফোন। প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব CCTV কেমেৰা। প্ৰশ্নকাকত আৰু উত্তৰ বহী নিৰীক্ষণ কক্ষত থাকিব CCTV কেমেৰা। কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষা। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় HSLC আৰু HS পৰীক্ষা। দুয়োটা পৰীক্ষাই অনুষ্ঠিত হ'ব চৰকাৰী বিদ্যালয়ত। এইটো খবৰ, কাইলৈ মুকলি হ'ব নতুন আধাৰ এপ। সহজে সলনি কৰিব পাৰিব আপোনাৰ মোবাইল নম্বৰ আৰু ঠিকনা। আধাৰ কাৰ্ডক লৈ আহিল ডাঙৰ খবৰ। 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ। আধাৰৰ পুনৰ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত। সহজ হৈ পৰিব আপোনাৰ মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো। এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ডৰ লগত লৈ ফুৰিব নালাগে। এই নতুন এপত QR কোড ভেৰিফিকেশ্যন, মোবাইল নম্বৰ আৰু আপডেট সহজতে কৰিব পাৰিব। UIDAIৰ তৰফৰ পৰা এই নতুন ঘোষণা কৰা হৈছে। এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰিও ৰাখিব পাৰিব। সহজ হৈ পৰিব আপোনাৰ মোবাইল নম্বৰ আৰু ঠিকনি সলনি কৰাটো। পাছৰটো খবৰ, নতুন বছৰতে ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ঘৰতে বহি পাব লাৰ্ণাৰ লাইচেন্স। নতুন বছৰতে ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়া ঘৰতে বহি আপুনি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স। আগৰ দৰে কাৰ্যালয়ত শাৰী পতাৰ এতিয়া প্ৰয়োজন নাই। ৰাইজৰ সুবিধাৰ বাবেই মুকলি ডিজিটেল ড্ৰাইভিং লাইচেন্সৰ সুবিধা। সেৱা সেতু পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন। EDL আৰু ERC লাভ কৰিব PDF ৰূপত। আপোনাৰ মোবাইল লিংক যোগে লাভ কৰিব এই লাইচেন্স। যান বাহনৰ ডিজিটেল সুবিধাক লৈ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ লিংক। আৰু নতুন বছৰতে ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। ঘৰতে বহি আপুনি কৰিব পাৰিব লাৰ্ণাৰ লাইচেন্সৰ বাবে আবেদন। পাছৰটো খবৰ, চৰকাৰী চাকৰিৰ পৰা নিবনুৱা যুৱক যুৱতীলৈকে 9টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 9টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 25 জানুৱাৰীত ডুমডুমাত এটি কলি দুটি পাত আঁচনি উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। চাহ বাগিচাৰ স্থায়ী অস্থায়ী কৰ্মীক 5,000 টকাকৈ প্ৰদান কৰিব। 11 আৰু 12 ফেব্ৰুৱাৰীত নতুনকৈ নিযুক্তি দিয়া হ'ব 2,000 যুৱক যুৱতীক। 7 ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি। এই আঁচনিৰ জৰিয়তে 75,000 যুৱকক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। বিগত বছৰৰ চৰকাৰৰ ধন লাভ কৰা 25,000 যুৱকলৈ ভাল খবৰ। 20 ফেব্ৰুৱাৰীৰ পূৰ্বে দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব যুৱকসকলে। শীঘ্ৰেই কেইবাখনো জিলা লাখপতি বাইদেৱে লাভ কৰিব 10,000কৈ টকা। অসমত 90,000 কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি উদ্যোগপতিৰ। পাছৰটো খবৰ, PM কিষাণৰ 22 নম্বৰ কিস্তিক লৈ আহি গ'ল বিগ আপডেট। PM কিষাণৰ 22 নম্বৰ কিস্তিক লৈ আহি গ'ল বিগ আপডেট। ফেব্ৰুৱাৰী মাহতেই দেশৰ কৃষকলৈ আহিব ভাল খবৰ। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী আঁচনিৰ ধন। তালিকাত নাম থকা কৃষকেহে লাভ কৰিব 2,000কৈ টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে কৃষক আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। বাধ্যতামূলক KYC নকৰাসকল বঞ্চিত হ'ব ধন লাভৰ পৰা। 22 নম্বৰ কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক KYC।
KYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 22 নম্বৰ কিস্তি লাভৰ পৰা। তালিকাত আপোনাৰ নাম আছে নে কেনেকৈ চাব? লগইন কৰক pmkisan.gov.in ত। ইয়াৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য, জিলা, গাঁও বাছনি কৰি চাওক আপোনাৰ তালিকা। ইতিমধ্যে মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ। মুকলি কৰা হেল্পলাইন নম্বৰটো হৈছে 155269 আৰু PM কিষাণৰ 22 নম্বৰ কিস্তিক লৈ আহি গ'ল এই বিগ আপডেট। পাছৰটো খবৰ, 20 ফেব্ৰুৱাৰীত অৰুণোদয় একাউণ্টত সোমাব 8000কৈ টকা। DBTৰ লিংক নকৰিলে হিতাধিকাৰীয়ে নাপাব একাউণ্টত টকা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ আহি গ'ল ভাল খবৰ। এতিয়াৰ পৰা আপোনালোকে অৰুণোদয় লাভ কৰিবলৈ আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যিহেতু চৰকাৰে আগতীয়াকৈ আপোনালোকক জাননী দি থাকে যে আপোনালোকে আধাৰ কাৰ্ড লিংক কৰক, সেয়েহে এইবাৰৰ পৰা আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকে নাপাব অৰুণোদয় আঁচনিৰ টকা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাখিনি জানিব পাৰে। ধন্যবাদ।